এই পৰীক্ষা কেইটা আয়োজন কৰাৰ কাৰণে অসম চৰকাৰৰ যে দুটা কমিশন গঠন কৰিছিলে গ্ৰেড ক্লাছ 3 কাৰণে এটা কমিশন আশিষ ভূটানী ছাৰ তেওঁৰ চেয়াৰম্যান হয় আৰু ক্লাছ 4 কাৰণে কল্যাণ চক্ৰৱৰ্তী ছাৰ তেখেতলোকৰ চেয়াৰম্যান হয় দুয়োটা কমিশনে সিদ্ধান্ত কৰিলে যে ৰিটেন পৰীক্ষা এই গোটেই বস্তুটো ৰিটেন পৰীক্ষা বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন সেৱাৰ দ্বাৰা কৰা হ'ব আৰু সেই মৰ্মে আজি আপোনালোকক যেহেতু ৰিটেন পৰীক্ষা আমি কৰি আছো ইন প্ৰেজেন্স অফ দি বোথ কমিশন আপোনালোকক আমি আমন্ত্ৰণ কৰিছো টু জনাবলৈ what is the factual position প্ৰথম ফেকচুৱেল পজিশনটো এনেকুৱা যে যিখিনি এই পৰীক্ষাৰ কাৰণে যাৱতীয় যিমান প্ৰস্তুতিৰ প্ৰয়োজন একেবাৰে কুৱেশ্যন পেপাৰৰ পৰা কৰি আনসাৰ শীট বনোৱাৰ পৰা ইনভিজিলেটৰ এপইণ্টমেণ্ট বাকি সব কাম সম্পূৰ্ণৰূপে কমপ্লিট হৈ গৈছে ইট ইজ অল ডান আৰু আপোনালোকে গম পাইছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া এই গোটেই দায়িত্বভাৰ মাননীয় আমাৰ প্ৰত্যেকটা জিলাৰ উপায়ুক্তসকলক দি থৈছে যে এতিয়া পৰীক্ষাটো সুকলমে তেওঁলোকে পাতিব লাগে এইখিনিতে জনাই দিওঁ যে পৰীক্ষাটো আপোনালোকে জানেই যে 25টা ডিস্ট্ৰিক্ট 21 তাৰিখে 24টা ডিস্ট্ৰিক্টত হ'ব আৰু 25 তাৰিখে 25টা ডিস্ট্ৰিক্টত হ'ব মানে বাক্সা এটা ডিস্ট্ৰিক্ট আছে যেটো 28 তাৰিখৰ পৰীক্ষাৰ কাৰণে সংযোজিত হৈছে বাকি 24টা জিলাত 24খন জিলাত হ'ব আৰু 28 তাৰিখে আপোনালোকে এটা জিলা আৰু বেছি সংযোজিত হৈছে এটো হল বাক্সা জিলা প্ৰত্যেকটা পেপাৰৰ কাৰণে ধৰক পেপাৰ 1 আমি কৰিছো ফৰ ক্লাছ 10 এণ্ড এবভ তাত সৰ্বমুঠ আমি 9টা কেন্দ্ৰ চিনাক্ত কৰিছো অসমৰ 900 কেন্দ্ৰ আৰু তাত পৰীক্ষাৰ্থীৰ সংখ্যা হল 4,02,056 আপোনালোকক এইবিলাক এতিয়া লিখি যদি লিখিব কিন্তু আপোনালোকক আমি সিট দি আছো অল সিটস উইল বি প্ৰভাইডেড দি দিও ঠিক সেইদৰে পেপাৰ 2 যেটো ক্লাছ 8 এণ্ড এবভ তাত আমাৰ সেন্টাৰ ইউজ হ'ব 136টা 136 আৰু ক্যান্ডিডেটৰ সংখ্যা হল 1,06,747 ঠিক সেইদৰে যেটো হায়াৰ সেকেন্ডাৰী এবাভ পেপাৰ 3 28 তাৰিখে প্ৰথম পেপাৰটো হ'ব লাষ্ট পেজটো সব লাষ্ট পেজ পেপাৰ 3 ত আমাৰ যত হায়াৰ সেকেন্ডাৰী এবাভ তাত 1211টা সেন্টাৰ ইউজ হ'ব আৰু এটা পদক্ষেপ আগবঢ়াই আমাৰ ফালৰ পৰা কৰা পৰ্যবেক্ষণৰ ব্যৱস্থাৰ উপৰিও প্ৰত্যেকটা জিলাত অসম চৰকাৰৰ ফালৰ পৰা এজন জ্যেষ্ঠ একেবাৰে সিনিয়ৰ মোষ্ট অফিচাৰ বিলাক নিযুক্ত কৰিছে আৰু প্ৰত্যেকটা সেন্টাৰত অসম চৰকাৰৰ এজন গেজেটেড অফিচাৰ এই পৰীক্ষা কেন্দ্ৰত পৰ্যবেক্ষণ কৰিব তাৰ মানে এই পৰীক্ষা কেন্দ্ৰসমূহত দুজন পৰ্যবেক্ষক থাকিব এজন পৰ্যবেক্ষক অসম চৰকাৰৰ দ্বাৰা নিযুক্ত আৰু আনজন পৰ্যবেক্ষক আমি সেৱাৰ ফলৰ পৰা নিযুক্ত কৰা পৰ্যবেক্ষক আমি এই দুয়োটা পৰ্যবেক্ষক সেৱাৰ ফলৰ পৰা কৰা আৰু অসম চৰকাৰৰ পৰা পৰ্যবেক্ষকৰ ক্ষেত্ৰত যেটো জিলাত তেওঁ যাব সেই জিলাৰ তেওঁ নহয় মানে এজন পৰ্যবেক্ষক আন জিলাতহে যাব তেওঁ যেটো জিলাত হয় তাত নাথাকে তেওঁৰ ডিউটিটো বেলেগ জিলাত দিয়া হৈছে ইয়াৰ বাহিৰে অসম চৰকাৰৰ নিৰ্দেশ মতে প্ৰত্যেকটা সেন্টাৰত এজন অলপ ওচিতকে অলপ ওপৰৰ বিষয়া এজন প্ৰত্যেক সেন্টাৰত থাকিব আৰু অতি কমেও 10 জন তেওঁ সহায় কৰাৰ কাৰণে আৰক্ষী লোক থাকিব যিজনে সেই আৰক্ষী লোকসকলে প্ৰত্যেকজন ক্যান্ডিডেটৰ ভালকৈ ফ্ৰিস্কিং কৰিব যাতে ফ্রিস্কিং কৰিব এই কাৰণে যে ভিতৰত কোনো বেন্ড আইটেম লৈ যাব নোৱাৰে বেন্ড আইটেম কি আছে আপোনালোকক আমি জনাম ইয়াৰ বাহিৰে আমি এতিয়ালৈকে গম পোৱা নাই কিন্তু বোধহয় অসম চৰকাৰৰ ফালৰ পৰা এটা নিৰ্দেশনা আজি বা কালি ভিতৰত যাব যে প্ৰত্যেকটা জিলাত য'ত পৰীক্ষা হৈ আছে তাত 144 ধাৰা অন্তৰ্গত
এটা অৰ্ডাৰ উলিয়াব সেই অৰ্ডাৰত প্ৰভিড কৰা হ'ব প্ৰত্যেকটা চেণ্টাৰৰ 100 মিটাৰ ব্যাসাৰ্ধত ছাত্ৰ ছাত্ৰী তেওঁলোকক লগত অহা স্ক্ৰাইব বা কোনোবা যদি হেল্পাৰ আহে আৰু পৰীক্ষাত নিয়োজিত হ'ব লগা কৰ্মচাৰী বিষয়াসকলৰ বাহিৰে সেই 100 মিটাৰত বেলেগ ব্যক্তি থাকিব নোৱাৰিব তাৰ বাহিৰেও আৰু এটা নিৰ্দেশনাৰ কাৰণে যোৱাকালি এটা ডিসিজন হৈছিল যে যিবিলাক নিষিদ্ধ হোৱা সামগ্ৰী আছে যেনেকৈ ধৰক মোবাইল ফোন নিষিদ্ধ হোৱা সামগ্ৰীখিনি হ'ল এনি ইলেক্ট্ৰনিক ডিভাইচ মোবাইল ফোন সুইচ অফ মোড বা মোবাইল ফোন সুইচ অফ মোডত হ'লেও নিব নোৱাৰিব এনি ডিভাইচ ষ্ট'ৰেজ মিডিয়া such as smart watches, health bands, electronic pen, scanner, Bluetooth devices, earphones, microphones, or any other such devices either in working or switch off mode capable of being used as a communication device. এখিনি ভিতৰত নিব নোৱাৰিব calculator, pen drives, bits of paper etc. Textual materials printed or written